মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ইতিমধ্যে কমপ্লেক্স নম্বৰ পাৰ্টিৰ 2.1 ৰ একৰ কোৱেশ্চন আটাইবোৰ আলোচনা কৰা হৈ গৈছে সো আজি আমি আলোচনা কৰিম 2.1 ৰ কোৱেশ্চন নম্বৰ 2 and 3 সো আজি আমাৰ প্ৰথম কোৱেশ্চনটো আমি লৈছো 2 যে কি আছে I to the power 35 plus 1 by I to the power 31 এটো আমি সলভ কৰিম সো আহা আমি সলভ কৰো সো I to the power 35 plus 1 by I to the power 31 equal to আমি কি লিখিব পাৰো এটা আমি কি লিখিব পাৰো যে I square whole to the power 17 so 17 কৰিলে হল I to the power 34 আৰু থাকিব I plus 1 by I square into 15 হবো আৰু থাকিব I ঠিক আছে সো I square whole to the power 15 মানে 30 টা হৈ গল আৰু এটা থাকিব হেতু হবো I ঠিক আছে এখানে নিশ্চয় তোমালোকে ধৰিব পাৰিছা সো এতিয়া I square মানে আমি কি জানো যে -1 whole to the power কি হবো 17 into I plus এটো কি হবো 1 by I square হবো -1 whole to the power 15 1 into কি হবো আমাৰ I ঠিক আছে into I এতিয়া -17 whole to the power 17 মানে আমি কি লিখিব পাৰো -1 into I plus এটো লিখিব পাৰো 1 by I to the power -15 মানে লিখিব পাৰো -1 into I এতিয়া এখানে কৰিলে আমাৰ কি হ'ব যে -1 into I তাৰমানে -I plus সো এটো আমাৰ কি হ'ব 1 by -I সো তোমালোকক এটা ফৰ্মুলা দিছিলো যে I equal to 1 by I equal to পিছে তোমালোকক এটা দিছিলো I equal to -1 by I এটো এটা ফৰ্মুলা দিছিলো ঠিক আছে সো এতিয়া এই ফৰ্মুলা মতে কি হ'ব যে I সো এটো কি হ'ব প্লাস I ঠিক আছে এটো ফৰ্মুলা তোমালোকক দিছিলো এটা ইকুয়াল টু কি হ'ব আমাৰ 0 সো আমাৰ প্ৰথম কোৱেশ্চনটো হৈ গল এতিয়া আমি দ্বিতীয় কোৱেশ্চনলৈ আগবাঢ়ো সো দ্বিতীয় কোৱেশ্চনটো আমাৰ কি দিয়া আছে 1 plus I whole into 1 minus I whole square so 1 plus I whole into 1 plus I whole square so প্ৰথমতে আমি বৰ্গখিনি কৰি লম যে 1 plus I so a plus b whole square হতত কৰি লম এখিনি কি হ'ব 1 square plus 2 into a into b তাৰ মানে 2i হ'ব plus I square ঠিক আছে এতিয়া কি হ'ব 1 plus I এখিনি কৰিলে কি হ'ব 1 plus 2i so I square মানে হ'ব আমাৰ -1 ঠিক আছে এতিয়া এখিনি কৰিলে কি হ'ব 1 plus I equal to so 1 1 কটা যাব আমাৰ ঠিক আছে 1 1 কটা গল থাকিব কি 2i so এতিয়া 2i ৰে মাল্টিপ্লাই কৰিলে কি হ'ব 2i plus 2i square ঠিক আছে এটা আমাৰ কি থাকিব 2i minus 2 so এইটো আমি a plus ib ফৰ্মত যদি লিখো -2 plus 2i so এইটো হৈ গল আমাৰ দ্বিতীয় কোৱেশ্চনৰ আনসাৰ so এতিয়া আমি তৃতীয় কোৱেশ্চনলৈ আগবাঢ়ো so তৃতীয় কোৱেশ্চনটো আমাৰ কি দিয়া আছে 1 plus I so 1 plus I square 1 plus I cube আৰু 1 plus I4 I to the power 4 so 1 plus I whole into 1 plus I square plus 1 plus I cube whole into কি আছে 1 plus I to the power 4 so এখিনি আমি অলপ সলভ কৰো যে প্ৰথম টাৰ্মটো আমাৰ কি থাকিব যে 1 plus I থাকিব so দ্বিতীয় টাৰ্মটো আমাৰ কি হ'ব 1 -1 ঠিক আছে I square মানে -1 so এটো কি হ'ব 1 plus I cube লিখিলো কাৰণ আমাৰ সলভটো পাইও গৈছে অলৰেডি so 1 plus I4 so আমি কেনেকৈ পাইছো যে 1 plus I square মানে কি পাইছো আমি -1 তাৰ মানে 0 এটা কি হ'ব গোটেই টাৰ্মটো 0 এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টোলৈ আগবাঢ়ো so কোৱেশ্চন নম্বৰ 4 আছে I to the power 38 plus I to the power 18 so এইটো আমি কৰিলে কি হ'ব যে I square whole to the power কি হ'ব 19 হ'ব so 38 মানে 19 plus
i to the power কি হ'ব i square whole to the power 9 ঠিক আছে এতিয়া i square মানে আমি কি জানো -1 whole to the power 19 plus i square মানে -1 whole to the power 9 সো এইখিনি কৰিলে কি হ'ব যে -1 whole to the power 9 মানে কি হ'ব -1 আৰু এটো কি হ'ব -1 whole to the power 9 মানে কি হ'ব -1 সো এতিয়া আমি দুইখিনি কৰিলে কি হ'ব -2 সো এইটো হৈ গ'ল আমাৰ চতুৰ্থ কোৱেশ্চনৰ সমাধান এতিয়া আমি পঞ্চম কোৱেশ্চনলৈ আগবাঢ়ো কি দিয়া আছে 1 into root -1 into 2 root -2 into 3 root -3 into 4 root -4 সো এইখিনি এতিয়া আমি সলভ কৰিম সো 1 into -i মানে কি লিখিব পাৰো এইখিনি সমাধান কৰিলে আমাৰ কি হ'ব যে 1 into I into 2 root 2i into 3 root 3i into 4 root 4i সো এইখিনি মই লিখি লৈছো তোমালোকে i square i4 i cube আৰু i equal to 1 by -i এইটো সূত্ৰ মনত ৰাখিবা সো তোমালোকৰ বহুত কামত আহিব সো এতিয়া আমি অংকটোলৈ আগবাঢ়ো সো মই এইখিনি লিখি লৈছো যে এতিয়া কি হ'ব 1 into i হ'ব ঠিক আছে 1 into i আৰু 2 root 2i ঠিক আছে তাহলে আমি লিখি ললো into 3 root 3i into 4 root 4 4 মানে হ'ব কি 2 into 4 ঠিক আছে root 4 মানে 2 আৰু into 4 আৰু কি হ'ব তাৰ পিছত i ঠিক আছে তোমালোকে এইখিনি নিশ্চয় বুজি পাইছা এতিয়া আমি যদি i কেইটা আছে তোমালোকে চাই লোৱা যে i আছে 4টা সো কি হ'ব i to the power 4 হ'ব সো i 4টা আছে মানে হ'ব i to the power 4 into আমি বাস্তব সংখ্যা এটা পূৰণ কৰা 2 3 আৰু 2 4 মানে 8 ঠিক আছে গইতে এটা পূৰণ কৰিলে আমাৰ কি হ'ব 48 আৰু √2 আৰু √3 পূৰণ কৰিলে আমাৰ কি হ'ব √6 ঠিক আছে এটো হৈ গল আমাৰ এতিয়া কি হ'ব i to the power 4 মানে হ'ব 1 আৰু √48 √6 সো এইখিনি হল আমাৰ সমাধান এতিয়া আমি কোৱেশ্চন নম্বৰ 3 টাইপৰ কোৱেশ্চন আলোচনা কৰিম সো কোৱেশ্চন নম্বৰ 3 আমাৰ কোৱেশ্চন কেটা হৈছে একেটা সো আমাৰ প্ৰথম কোৱেশ্চনটো দিয়া আছে 2 minus root -5 সো আমি প্ৰথম কোৱেশ্চনটো লৈছো 2 minus root -5 সো এতিয়া সলভ কৰিলে কি হ'ব আমাৰ এটো root -5 মানে আমি কি লিখিব পাৰো root -1 into 5 ঠিক আছে এতিয়া কি লিখিম 2 minus root -1 into root 5 এটা আমি কি লিখিব পাৰো 2 minus root -1 মানে আমি লিখিব পাৰো I into root 5 সো এটো a plus ib ফৰ্মত লিখি লাগিব 2 plus minus root 5 I সো এটো হৈ গেল আমাৰ a plus ib ফৰ্ম সো এটা আমি কোৱেশ্চন নম্বৰ 2 লৈ আগবাঢ়ো সো কোৱেশ্চন নম্বৰ 2 টো কি দিয়া আছে root -3 plus minus root 3 সো এটা কি হ'ব root -3 মানে কি হ'ব root -1 into 3 আৰু এটো minus root 3 সো এটো কি হ'ব আমাৰ যে root -1 তাৰ মানে হ'ব I into 3 হ'ব ঠিক আছে root 3 minus হ'ব root 3 সো এখিনি আমি কৰিলে কি হ'ব যে root -1 into root 3 minus root 3 সো এটা কি হ'ব root -1 মানে I into root 3 minus root 3 সো এতিয়া a plus ib ফৰ্মত লিখি লাগিব minus root 3 plus I root 3 সো এটো হৈ গল আমাৰ a plus ib ফৰ্ম এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লৈ আগবাঢ়ো সো কোৱেশ্চন নম্বৰ 3 টো আমাৰ কি দিয়া আছে 2 into root -2 into root -1 সো এটো কি হ'ব 2 into root -1 into 2 into root -1 সো এটো কি হ'ব 2 into root -1 into root 2 into কি হ'ব root -1 সো এতিয়া root -1 ৰ জায়গাত I বহাই দিয়া 2 into I
into root 2 into I. So আমাৰ কি হ'ব 2 root 2 I square. ঠিক আছে I square হ'ব. So I square মানে আমি জানো -1 তাৰ মানে কি হ'ব minus root 2 মানে minus 2 root 2. So এইটো আমি কি পালো বাস্তৱ পাৰ্ট পালো. So a plus ib ফৰ্মত লিখিলে কি হ'ব minus 2 root 2 plus কাল্পনিক নাম্বাৰ নাই. So I into 0. ঠিক আছে এইটো হৈ গ'ল আমাৰ a plus ib ফৰ্ম. এতিয়া আমি question number 4 টো চাম. So কি দিয়া আছে 1 by I plus into minus 1 cube divided by 2. এতিয়া কি হ'ব 1 by I into minus 1 or cube কৰিলে হ'ব minus 1 divided by 2. So এইটো আমি এটা ফৰ্মুলা আছিলে তোমালোকৰ এইটো ফৰ্মুলা কি কৈছিলো যে I equal to 1 by minus I. So এইটো ফৰ্মুলা লিখিলে কি হ'ব এইটো যে minus I হ'ব. ঠিক আছে এইটো হ'ব minus I into যে ফৰ্মুলা তুমি লিখি দিছো I into 1 by minus I. ঠিক আছে এইটো ফৰ্মুলা মতে কি হ'ব minus I লিখিলো into কি হ'ব minus 1 by 2. So মাল্টিপ্লাই কৰিলে কি হ'ব I by 2. So ইয়াতে আমাৰ বাস্তৱ অংকটো নাই. So নহলে কি হ'ব 0 plus a plus ib ফৰ্মুলা লিখিলে হ'ব 0 plus I by 2. ঠিক আছে এইটো হৈ গ'ল আমাৰ a plus ib ফৰ্ম. এতিয়া আমাৰ question number 5. So question number 5 টো হৈছে আমাৰ root minus 2 minus root minus 3 whole square. এতিয়া root minus 2 মানে আমি জানো যে root 2i minus root minus 3 মানে আমি জানো root 3i. So এতিয়া আমি a minus b whole square ফৰ্মত ভাঙি দিওঁ. So কি হ'ব যেটো হ'ব root 2i whole square minus 2 into root 2i root 3i তাৰ মানে কি হ'ব I square. So আমি একেলগে লিখি দিছো I square. So plus কি হ'ব root 3i whole square. So root 2i মানে কি হ'ব 2i whole square minus এটো কি হ'ব আমাৰ minus minus plus হ'ব. So 2 root 6 আৰু এটো কি হ'ব plus 3i square. এটা 2i square মানে হ'ব minus 2 plus 2 root 6 আৰু এটো হ'ব minus 3. তাৰ মানে আমি কি পালো minus 5 plus 2 root 6 কিন্তু ইয়াত আমাৰ কাল্পনিক অংকটো নাই. So আমি a plus ib ফৰ্মত লিখিলে কি হ'ব minus 5 plus 2 root 6 এটো হ'ব আমাৰ বাস্তৱ অংক I into 0. এটো হ'ব আমাৰ a plus ib ফৰ্ম. এতিয়া আমি question number 6 লৈ আগবাঢ়ো. So 6 টো কি আছে root minus 6 divided by root minus 2. So এটো কৰিলে কি হ'ব ওপৰটো হ'ব আমাৰ root 6i হ'ব কাৰণ root minus 1 into 6 root minus 1 2. So মই কৰি দিছো. So এটো কি হ'ব root minus 1 into root 6 root minus 1 into root 2. So এটা কৰিলে কি হ'ব root 6i আৰু root 2i. So I আমাৰ কি হ'ব কেনসেল হ'ব থাকিব root 6 হয়নে নহয় কি হ'ব root 6 divided by root 2. So root 6 ক কি লিখিব পাৰো root 2 into root 3 আৰু এটো লিখিব পাৰো root 2. So root 2 কেনসেল থাকিব root 3. So এটো a plus ib ফৰ্মত লিখিলে কি হ'ব root 3 plus I into 0. ঠিক আছে কাৰণ এটা কাল্পনিক অংকটো নাই. এতিয়া আমি question number 7 লৈ আগবাঢ়ো. So question number আমাৰ 7 টো দিয়া আছে এইটো যে -1 into root minus 1 whole to the power 4n plus 3. এইটো আৰু যত কি হৈছে n এটা ধনাত্মক অখণ্ড সংখ্যা. So এখিনি লিখি লৈছো 4n plus 1 3. এখিনি কৰিলে আমাৰ কি হ'ব যে চাবা যে -1 into root minus 1 মানে কি হ'ব I. So 4n plus 3. So এটা কি হ'ব আমি কি লিখিব পাৰো ইয়াৰ পৰা এটো ওপৰত দি অলপ So
সো ইয়াৰ পৰা আমি কি লিখিব পাৰো যে -1 * I সো -I হোল টু দি পাৱাৰ 4n + 3 সো ইয়াৰ পিছত a to the power m into a to the power n equal to আমি কি লিখিব a to the power m plus n সো উলটাকৈ আমি এটো ফৰ্মুলা লিখিব পাৰো সো এটো পৰা কেনে লিখিব পাৰো I to the power 4n into -I to the power 3 সো এটো ফৰ্মুলা মতে আমি নিশ্চয় লিখিব পাৰো তোমালোকে আগতেও পাইছা জেনাৰেল মেথছতে পাইছা এটো কি হ'ব এটা I to the power সো আমি এটো লিখিব পাৰো a to the power m whole to the power n এটো ফৰ্মুলা মতে আমি লিখিব পাৰো সো আমি কি লিখিব পাৰো a to the power so minus I to the power 4 whole to the power n into minus I cube মানে কি হ'ব minus I cube so minus ত কিউব থাকিলে মাইনাস হ'ব সো একেবাৰে লিখি দিছো সো এইখিনি কৰিলে কি হ'ব minus I to the power 4 তাৰমানে আমি কি লিখিব পাৰো 1 to the power n কাৰণ minus I to the power 4 মানে 1 হ'ব সো জানো আমি সো আৰু এটো কি হ'ব minus I cube মানে কি হ'ব আমাৰ সো মাইনাস তো থাকি যাব I cube মানে আৰু মাইনাস I সো আমি কি লিখিব পাৰো যে মাইনাস আৰু এটো I cube মানে হ'ব মাইনাস I সো এটা সলভ কৰিলে কি হ'ব আমাৰ 1 into minus a plus I ঠিক আছে সো মাইনাস আমি প্লাস I লিখিব পাৰো সো আমাৰ আনসারটো হল I সো a plus I ফর্মত লিখিলে কি হ'ব আমাৰ যে বাস্তৱ অংক নাই ইয়াৰ এই কাৰণ কি হ'ব 0 plus I সো এটো হৈ গল আমাৰ ফর্ম ঠিক আছে